সৰুকালিৰ দিনৰ এজন শিল্পী দাদা এজন তেওঁ খবৰিব লৈছোঁ তেওঁ ঢুকাল নাইকিয়া হ'ল তেওঁ ৰিচেণ্টলি বৰ ধুনীয়া শিল্পী আছিলে মোৰ বন্ধু মোৰ দাদাসকলে তেওঁলোকৰ লগত বজাইছিল অৰুণ দাসৰ কাৰণে গীত এটা গাব লৈছোঁ অৰুণ দাসৰ গীত জে পি দাই সুৰ কৰা জে পি দাস বৰ ধুনীয়া মিউজিচিয়ান শিল্পী পুৰণা গীতবোৰ পুৰণা মানুহবোৰ কিন্তু দে ৱেৰ ফাৰ্ষ্ট অফ দ্য মডাৰ্ণছ মানে আমাৰ কাৰণে অৰুণ দাসৰ গীত প্ৰথম মডাৰ্ণ মানে ড্ৰামছ বজাই সেনেকুৱা গীত আমি দেখিছিলোঁ মঞ্চত মোৰ সৰুকালিৰ গতিকে এটা গাব লৈছোঁ বিৰাট ধুনীয়া ৰোমেণ্টিক গীত হয় আমি পুৰণা শিল্পী কিছুমান সোঁৱৰিব লৈছোঁ আমাৰ শ্ব'ৰ মাজেৰে তেওঁলোকৰ পৰাই আমি হৈছোঁ আৰু আমাকো চাগে আগত ডেকাবিলাকে সোঁৱৰিব আমি এতিয়া নাইকিয়া হ'ম চ' জাষ্ট ভাচিছিলোঁ গোপনে গোপনে তুমি জানো বা অৰুণ দাৰ কাৰণে তেওঁ য'ত আছে মানে হাত চাপৰি বজাই দিব এণ্ড দেখিছিলে তৰুণ শৰ্মা আৰু কম্পজিশ্যন আছে জে পি দাস